এভৰিৱান কি খবৰ সকলোকে স্বাগতম জনাইছোঁ আজি এক অন্য ভিডিঅ'লৈ। আজি হৈছে 21 মে 2024। আজি আমাৰ দক্ষিণ নগাঁও আঞ্চলিক শিৱ মন্দিৰৰ সাহায্যাৰ্থে এখনি বৃহত্তৰ উপহাৰ খেলৰ আয়োজন কৰা হৈছে আৰু খেলখনৰ আজি শুভ মুহূৰ্ত আছে আৰু এই উদ্বোধনীত হৈছে আমাৰ কামপুৰ কেন্দ্ৰীয় ৰাসপথাৰত। সকলো আহিব বুলি আশা ৰাখিলোঁ আৰু বহুত ডাঙৰ ডাঙৰ পুৰস্কাৰ আছে, আল্ট্ৰা বাছৰ পৰা ধৰি থাৰ, দুচকীয়া বাহন আৰু সোণো আছে। সকলোৱে এই টিকেটখিনি সংগ্ৰহ কৰিব বুলি আশা ৰাখিলোঁ আৰু এই উপহাৰ খেলখনি এখন শিৱ মন্দিৰৰ সাহায্যাৰ্থে আয়োজন কৰা হৈছে। আমাৰ বৃহত্তৰ কামপুৰ অঞ্চলৰ সমূহ ৰাইজ তথা বন্ধু বান্ধৱকে এই টিকেটৰ ক্ৰয় কৰি আমাৰ শিৱ মন্দিৰটো অলপ সাহায্য কৰিবৰ বাবে আহ্বান জনোৱা হ'ল। আৰু আপোনালোকে যদি ভিডিঅ'টো ফেচবুক পেজত চাই আছে তেনেহ'লে ফেচবুক পেজটো ফ'ল' এণ্ড লাইক কৰি দিব আৰু যদি ইউটিউবত চাই আছে ছাবস্ক্ৰাইব এণ্ড লাইক কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। তো বলক আজি কি উপহাৰ আহিছে, কি কথা সম্পূৰ্ণ ভিডিঅ'টো চাওঁ, অকণো স্কিপ নকৰিব। তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আহি পালোহি আমাৰ উপহাৰ খেলখনৰ মূল গন্তব্যস্থলী, মানে আমাৰ কেন্দ্ৰীয় ৰাসপথাৰত। তো এতিয়া ইয়াৰ পুৰস্কাৰসমূহ এখন 10 নম্বৰ পুৰস্কাৰটো হৈছে আপোনাৰ এখন আল্ট্ৰা বাছ, আকৌ 20 নম্বৰত আল্ট্ৰা বাছ, ফাইনেলি আহি পাই গ'ল আমাৰ JCBখন। তো চাওক এতিয়া JCBখন সোমোৱাই আছে। তো এইখিনি চাওক, JCBখন একদম ব্ৰেণ্ড নিউ, ডিলাৰৰ পৰা ডাইৰেক্ট উলিয়াই আনিছে। চাই লওক ইমান ডাঙৰ এটা উপহাৰ। তো এইখন আহি পাই গ'ল আমাৰ JCBখন আৰু বহুতো পুৰস্কাৰ আছে। চবতকৈ সকলোৰে প্ৰিয় পুৰস্কাৰ হৈছে মহেন্দ্ৰা থাৰ। তো থাৰখন আগত আছে। তো এইখন চাওক JCBখন সোমাই আছে আৰু এইখন ইয়াত আছে। এইখিনি 3খন আল্ট্ৰা বাছ আৰু এখন টাটা ডাম্পাৰ, তাৰপিছত আছে থাৰ, এনেকুৱা আছে আৰু বাছ আৰু এখন আহিব আছে। তো চাই থাকক ভিডিঅ'টো সম্পূৰ্ণকৈ। আৰু টিকেটসমূহ আপোনালোকে অনলাইন যোগেও পাব আৰু অফলাইন যোগেও পাব। টিকেটৰ যি অনলাইনৰ কাৰণে নাম্বাৰখিনি আমি স্ক্ৰীণত ডিছপ্লে কৰি দিম, আপোনালোকে তাত চাই ল'ব আৰু যোগাযোগ কৰিব পাৰিব টিকেটসমূহ। আৰু এইখন এখন সম্পূৰ্ণ নিকা আৰু শুদ্ধ খেল পৰিচালনা হ'ব। আপোনালোকে বিশ্বাস কৰি এই খেলখনত আপোনালোকে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে। তো চাওক গাড়ীয়ে ইয়াত পূৰা একদম চাৰিওফালে চাওক গাড়ীয়ে একদম চাওক গাড়ীয়ে একদম। তো গাইছ এতিয়া চাওক মই আছোঁ আমাৰ কামপুৰ কেন্দ্ৰীয় ৰাসপথাৰত আৰু ইয়াত এখন দক্ষিণ নগাঁও আঞ্চলিক শিৱ মন্দিৰৰ সাহায্যত এখন বৃহত্তৰ উপহাৰ কুপনৰ খেল আয়োজন কৰা হৈছে। আৰু খেলখনৰ যিসকল সদস্য আছে, দাদা আপুনি খেলখনৰ কি হয়? মানে এইটো পৰিচালনা কৰিবলৈ সুধিছোঁ আমি এটা। হয়, আৰু খেলখন যে আমাৰ কামপুৰত এখন শিৱ মন্দিৰৰ সাহায্যাৰ্থে পতা হৈছে। হয় হয়, আৰু সকলোৱে ইয়াত ছাপোৰ্ট কৰিব আৰু টিকেটৰ মূল্য একদম কম ৰখা হৈছে, 100 টকা পাৰ টিকেটৰ মূল্য আপোনালোকে ল'ব। আৰু খেলখন একদম দাদা শুদ্ধ আৰু নিকাভাৱে একদম শুদ্ধভাৱে কৰা হ'ব। হয় খেলটো, হয়, কোনো ভেজাল নাই খেলটোত। আমি শিৱ মন্দিৰ নিৰ্মাণৰ কাৰণে খেলটো পতা হৈছে, আমি ৰাইজে মিলি পেলাই। হয়, মানে কোনো ভেজাল নাই এইটো খেলটো। আৰু আমি ইয়াত চেষ্টা কৰিম যাতে শুদ্ধ আৰু নিকাভাৱে খেলখন আমি ইয়াত লাইভো হ'ব। খেলখন যেতিয়া আমাৰ অনুষ্ঠিত কৰা হ'ব 4 আগষ্টত আৰু পূৰা লাইভ হ'ব খেলখন। তো আপোনালোকে চাব পাৰিব, ইয়াত দাদাহঁত আছে, আপোনালোকে চিন্তা কৰিব নালাগে। আৰু অনলাইনতো টিকেট পাব আৰু অফলাইনৰ যোগেদিও পাব। অনলাইনৰ টিকেটৰ নাম্বাৰখিনি আমি মোবাইলৰ স্ক্ৰীণত আমি ডিছপ্লে কৰি দিম, আপোনালোকে চাই ল'ব। তো আৰু ইয়াত পুৰস্কাৰসমূহ যি আছে আমি দেখাই আছোঁ আপোনালোকক এটা এটাকৈ। ইয়াত দেখিছে আপোনালোকৰ ডাঙৰ আল্ট্ৰা বাছ আছে, 4খন আল্ট্ৰা বাছ আছে আৰু এইফালে আছে আপোনাৰ এখন টাটা ডাম্পাৰ, এইফালে JCB আছে। এইখিনি বহুত পুৰস্কাৰ আছে, আপোনালোকে চাব পাৰে। আৰু ইয়াত আপোনালোকে অনলাইন যোগেও পাব আৰু অফলাইন যোগেও টিকেটখিনি সংগ্ৰহ কৰিব পাৰিব।
উপস্থিত আছোঁ কামপুৰ কেন্দ্ৰীয় ৰাস পথাৰত আৰু ৰাস পথাৰত এতিয়া বৰ্তমান চলি আছে এক বৃহত্তৰ উপহাৰ কুপনৰ খেল আৰু ইয়াত টিকেটসমূহ আপোনালোকে ল'ব পাৰিব অনলাইন যোগে আৰু অফলাইন যোগেও ল'ব পাৰিব এভেইলেবল আছে আৰু স্ক্ৰীণত আপোনালোকে নম্বৰসমূহ ডিছপ্লে কৰা পাব কমচে কম 4টা নম্বৰ পাব আৰু এই 4টা নম্বৰৰ পৰা আপোনালোকে অনলাইনতো বুকিং কৰিব পাৰিব আৰু অফলাইন যোগে বুকিং কৰিব পাৰিব আৰু এই পুৰস্কাৰসমূহ দেখিছে মোৰ পিছফালে আছে এই পুৰস্কাৰসমূহ আপোনালোকে টিকেটসমূহ সংগ্ৰহ কৰক আৰু আপোনালোকৰ ভাগ্য থাকিলে এই পুৰস্কাৰসমূহ যিকোনো এটা আপোনালোকে পাব আৰু তাৰে এয়া আমাৰ আছে প্ৰথম পুৰস্কাৰ আপোনালোকে চাব পাৰিছে প্ৰথম পুৰস্কাৰ আছে আমাৰ এখন JCB আছে লগতে এয়া দেখিছে টাটা ডাম্পাৰ আছে আৰু এইফালে বহুতো পুৰস্কাৰ আছে আৰু চবতকৈ ভাল পুৰস্কাৰ আছে সকলোৰে প্ৰিয় মহেন্দ্ৰ থাৰ আছে আৰু এয়া চাবলৈ আৰু বুক প্ৰাইজৰ ছেকেণ্ড আছে এইটো মহেন্দ্ৰ থাৰখন আপোনালোকে চাওক আৰু এয়া বহুত ডাঙৰ ডাঙৰ ইয়াত উপহাৰ আছে আপোনালোকে সকলোৱে অনলাইন যোগে আৰু অফলাইন যোগে টিকেট সংগ্ৰহ কৰিব পাৰিব আৰু ইয়াত যাতে ভুৱা কোনো কমেণ্টৰ যোগে বা ভুৱা কোনো ইনফৰ্মেশ্যন আপোনালোকে টিকেটসমূহ সংগ্ৰহ নকৰে আৰু যদি ভুৱা ইনফৰ্মেশ্যনৰ টিকেটসমূহ সংগ্ৰহ কৰে তেতিয়াহ'লে ইয়াত কমিটি কোনো দায়ী নহয় আপোনালোকে ইয়াত ডাঙৰ কিমান ডাঙৰ গাড়ী আছে আপোনালোকে সকলোৱে টিকেটখিনি আহক আৰু বুকিং কৰক আৰু আপোনালোকৰ যদি ভাগ্য ভাল হয় আপোনালোকে এখন ভাল উপহাৰ পাই যাব তো এয়া আছে আমাৰ লগত আমাৰ সহপাঠী আছে তেখেতসকলে আপোনালোকৰ কাউণ্টাৰ আপোনালোকে যদি কামপুৰ কেন্দ্ৰীয় ৰাস পথাৰৰ যি কাউণ্টাৰ আছে আমাৰ সেই কাউণ্টাৰৰ পৰা যদি আপোনালোকে টিকেটসমূহ সংগ্ৰহ কৰে তেতিয়াহ'লে তেখেতসকলৰ পৰা আপোনালোকে টিকেটসমূহ সংগ্ৰহ কৰিব পাৰিব আৰু এতিয়া কোৱা তোমালোকে কিবা এটা কৈ দিয়া খেলখনৰ ওপৰত আমাৰ খেলখন বৰ্তমান হ'ব 4 আগষ্ট দেওবাৰে কামপুৰ ৰাস পথাৰত সেয়ে আপোনালোকে খেলিবলৈ সাজু হওক আমাৰ পৰা আমাৰ টিকেট কাউণ্টাৰৰ পৰা আমাৰ পৰা টিকেট আপোনালোকে সংগ্ৰহ কৰিব পাৰে আমাৰ যিখন বেনাৰ হয় সেইখনত 4টা নম্বৰ আছে 2টা বুকিং নম্বৰ আৰু 2টা কণ্টেক্ট নম্বৰ আপোনালোকে বুকিং কৰি আমাৰ নম্বৰবিলাকত টিকেট কাউণ্টাৰত টিকেট ল'ব পাৰিব আৰু এই খেলখন আমি যিমানে পাৰোঁ যিমানে হয় আমি শুদ্ধ আৰু নিকাভাৱে খেলখন পৰিচালনা কৰিবলৈ চেষ্টা কৰিম আপোনালোকে ইয়াত কোনো ধৰণৰ চিন্তা কৰিব নালাগে ইয়াত শুদ্ধ আৰু নিকা খেলখন হ'ব আৰু এয়া কামপুৰৰ যি কেন্দ্ৰীয় ৰাস পথাৰৰ যি কাউণ্টাৰ আছে তেখেতসকলৰ পৰা আপোনালোকে টিকেটসমূহ সংগ্ৰহ কৰিব পাৰিব আৰু অনলাইন যোগেও টিকেট সংগ্ৰহ কৰিব পাৰিব আমাৰ স্ক্ৰীণত আপোনালোকৰ নাম্বাৰখিনি ওলাই থাকিব ओम शिवाय विष्णुपाय विष्णुवे शिवराज ডাবল পৰাদেৱক মই মঞ্চৰ আসন দান কৰিবৰ বাবে অনুৰোধ জনালোঁ আৰু আমাৰ এই উপহাৰ কুপনৰ খেলৰ লগত জড়িত যিসকল সদস্য তেখেতসকলক আদৰি নিবৰ বাবে অনুৰোধ জনালোঁ মঞ্চলৈ আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ কামপুৰ পৌৰসভাৰ সভানেত্ৰী মাননীয় শ্ৰীযুতা ধৰিত্ৰী বৰুৱা ডাঙৰীয়ানী আমাৰ মহল আয়ুক্তসকল অনুষ্ঠিত হোৱা কেইটামান মহৎ উদ্দেশ্য আগত লৈ উপহাৰ কুপনৰ খেল যি অনুষ্ঠিত হৈছে তাৰ আমি টিকটৰ উন্মোচন সমূহ ৰাইজক অসমবাসী ৰাইজক কামপুৰবাসী ৰাইজক আমি এটাই অনুৰোধ জনাওঁ যে বৃহৎ আমাৰ যি উপহাৰ দিয়া হ'ব মাত্ৰ 100 টকা মূল্যৰ বিনিময়ত সেই সকলো ৰাইজক আমাৰ সমিতিৰ পৰা এই টিকটসমূহ সংগ্ৰহ কৰিবৰ বাবে আমি অনুৰোধ জনাইছোঁ অকল টিকটসমূহ আমাৰ গোটেই অসমতে বিক্ৰী হ'ব সকলো জেগাই জেগাই যাব এয়া আমাৰ মহৎ উদ্দেশ্য আগত লৈ কামপুৰত প্ৰথমবাৰৰ বাবে হ'ব লগা উপহাৰ কুপনৰ খেলৰ শুভাৰম্ভ আমাৰ যি শুভ উন্মোচনী আছিলে আজি এই উন্মোচন হৈ গ'ল আমাৰ খেলখনেই তো আপোনালোকে এতিয়া স্ক্ৰীণত যি নাম্বাৰ ওলাইছে নাম্বাৰৰ যোগেদি আপোনালোকে কণ্টেক্ট কৰি টিকেটসমূহ সংগ্ৰহ কৰিব পাৰিব আৰু আপোনালোকে যদি বিচাৰে অফলাইন যোগে ল'বৰ কাৰণে অফলাইন যোগে আমাৰ কাউণ্টাৰ আছে কাউণ্টাৰত আহি ল'ব পাৰিব আৰু পুৰস্কাৰসমূহ চাই লওক ইমান ধুনীয়া এটা পুৰস্কাৰ আছে আৰু সোনকালে আপোনালোকে টিকেটসমূহ সংগ্ৰহ কৰক আৰু এজন গাড়ী মালিক হৈ যাওক তো ব'লক এতিয়া আমি পুৰস্কাৰখিনি চাওঁ আহক লৈ আছা ইমান ধুনীয়া ধুনীয়া পুৰস্কাৰ আছে সকলোৰে সপোনৰ গাড়ী মহেন্দ্ৰ থাৰ আৰু প্ৰিয় R15 আছে আৰু বহুতো পুৰস্কাৰ আছে আপোনালোকে চাই থাকক তো গাইছ এয়া চাওক ইতিমধ্যে আমাৰ খেলখন শুভ উন্মোচন হৈ গ'ল আৰু এতিয়া আপোনালোকে টিকেটসমূহ সংগ্ৰহ কৰিব পাৰিব অনলাইন যোগে যি স্ক্ৰীণত আমাৰ নাম্বাৰ দেখা পাইছে সেই নাম্বাৰত আৰু অফলাইন যোগেও ল'ব পাৰিব আমাৰ কেন্দ্ৰীয় ৰাস পথাৰত যি কাৰ্যালয় আছে কাৰ্যালয়ৰ পৰা ল'ব পাৰিব আপোনালোকে পুৰস্কাৰখন এখন আছে তাৰ দেখিছে তো আপোনালোকে এইখিনি ল'ব পাৰিব তো আপোনালোকে টিকেটসমূহ সংগ্ৰহ কৰক আৰু এজন গাড়ীৰ মালিক হওক তো আজি ভিডিঅ'টো ইমানেই বাই বাই লগ পাই আছোঁ